মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আন এটি প্ৰশ্ন। সেয়া হ'ল সৃজনীমূলক সাহিত্য ৰচনাৰ প্ৰয়োজনীয় যোগ্যতা বা গুণ কি কি? প্ৰথম আলোচনা কৰিছোঁ সৃজনীমূলক সাহিত্য বুলিলে কি বুজা। কল্পনা আৰু বাস্তৱৰ কলাত্মক কৰ্ষণ কৰি মানৱ জীৱনক বিকশাই তুলিব পৰা ৰচনাই হৈছে সৃজনীমূলক সাহিত্য। ভাৰতীয় আদৰ্শত এসময়ত সকলো ধৰণৰ ৰচনাকে সাহিত্য বুলি কোৱা হৈছিল, যদিও পৰৱৰ্তী কালত ইয়াক মুখ্য দুটা ভাগত ভাগ কৰা হ'ল। সেয়া হ'ল ব্যৱহাৰিক সাহিত্য আৰু সৃজনীমূলক সাহিত্য। ব্যৱহাৰিক সাহিত্যত কল্পনাৰ কৰ্ষণৰ বিশেষ প্ৰয়োজন নহয়। যেনে গাড়ী মেৰামতি বিষয়ক গ্ৰন্থ এখন ৰচনাৰ বাবে লেখকগৰাকীক গাড়ী মেৰামতি সম্পৰ্কীয় বিতং জ্ঞানৰ প্ৰয়োজন, কিন্তু উপন্যাস এখনৰ ক্ষেত্ৰত অকল সাংসাৰিক জ্ঞানখিনি থোপাই থ'লে নহ'ব। তাক কল্পনাৰ উপযুক্ত সংমিশ্ৰণেৰে বিশ্বাসযোগ্য আৰু ৰসাল কৰাৰ লগতে জীৱনৰ কল্যাণময়তাৰ কথাও ক'ব পাৰিব লাগিব। তেতিয়াহে সি উৎকৃষ্ট সৃজনীমূলক সাহিত্যৰূপে পৰিগণিত হ'ব। অকল সাহিত্য ক্ষেত্ৰতে এই কথা প্ৰযোজ্য নহয়, যিকোনো কলাত্মক সৃষ্টিৰ ক্ষেত্ৰতে ই প্ৰযোজ্য। ডক্টৰ মহেন্দ্ৰ বৰাদেৱে এই প্ৰসংগত কৰা মন্তব্যৰ আঁত ধৰি ক'ব পাৰি, লেখিলেই সাহিত্য নহয়, কঁকাল বেকা কৰিলে বা অংগী ভংগী কৰিলে নৃত্য নহয়, মূৰ্তি কাটিলে বা গঢ়িলেই ভাস্কৰ্য নহয়, চিঞৰি গালেই গান নহয়। যিকোনো সৃষ্টিশীল কলাক সাৰ্থক কৰিবলৈ স্ৰষ্টাগৰাকীৰ কিছুমান বিশেষ যোগ্যতাৰ প্ৰয়োজন। সংবেদনশীলতা। সংবেদনশীলতাৰ অৰ্থ হৈছে সংসাৰত যিবোৰ ঘটনা ঘটি থাকে সেই ঘটনাবোৰৰ তাৎপৰ্য উপলব্ধি কৰিব পৰাৰ ক্ষমতা। পৃথিৱীত কোটি কোটি মানুহ আছে, কিন্তু সকলো মানুহৰ অন্তৰ প্ৰকৃতিৰ সৌন্দৰ্য দেখি শিহৰিত নহয়। আনৰ দুখ দেখিলে কোনো অনুভূতি নহয়। ধুনীয়া চৰাই এটি দেখিলে বা তাৰ মধুৰ কণ্ঠস্বৰ শুনিলে কোনো আনন্দ অনুভৱ নকৰে। ইয়াৰ কাৰণ হৈছে সংবেদনশীলতাৰ অভাৱ। পশু এটিয়ে যেনেদৰে আকাশত সপ্তবৰ্ণী ৰামধেনু এখন দেখি কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে, তেনেদৰে মানসিকভাৱে কমকৈ বিকশিত মানুহেও এনেকুৱা সংবেদনশীল নহয় কাৰণে বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে। চন্দ্ৰকুমাৰ আগৰৱালাৰ অন্তৰ সংবেদনশীল আছিল কাৰণে ৰাতিপুৱাৰ সূৰ্যৰ পোহৰত মুকুতাৰ দৰে উজ্বলি থকা নিয়ৰৰ টোপালবোৰ দেখি তাক বিভিন্ন ৰূপত কল্পনা কৰাৰ উপৰিও সমগ্ৰ মানৱ জীৱনৰ সৌন্দৰ্য আৰু ক্ষণস্থায়িত্বৰ কথা উপলব্ধি কৰিছিল। সহানুভূতি। সহানুভূতিৰ অৰ্থ হৈছে কোনো এটা ঘটনাই আনৰ অন্তৰত কি দুখ বা সুখ দিব পাৰে তাক উপলব্ধি কৰাৰ ক্ষমতা। কঠোৰ হৃদয়ৰ দস্যু প্ৰকৃতিৰ মানুহে সহানুভূতিৰ অভাৱৰ কাৰণে আনৰ ক্ষতি কৰিবলৈ তিলমাত্ৰও কুণ্ঠাবোধ নকৰে। আনৰ উন্নতি দেখিলে তেওঁলোকে ঈৰ্ষা হিংসাত আক্ৰান্ত হৈ নানা ক্ষতি কৰিবলৈ কুণ্ঠাবোধ নকৰে। ইয়াৰ অৰ্থ হৈছে ব্যক্তিগৰাকীৰ চেতনাৰ স্তৰ বা মানসিকতা নিম্ন পৰ্যায়ত আছে। কিবা কাৰণত এনেকুৱা ব্যক্তিয়ে কোনো সাহিত্য ৰচনা কৰিলেও সি উৎকৃষ্ট সাহিত্যৰ পৰ্যায়লৈ নাযায়। ইয়াৰ অৰ্থ হৈছে সৃষ্টিশীল সাহিত্য কৰ্মৰ বাবে মানসিকভাৱে ব্যক্তিগৰাকীয়ে নিজকে বিভিন্ন অনুশীলনৰ মাধ্যমেৰে উন্নত পৰ্যায়লৈ নিব লাগিব। নিজৰ অন্তৰৰ সুখ দুখৰ উপলব্ধিৰ লগতে আনৰ অন্তৰৰ সুখ দুখৰ সমভাগী হ'ব পৰাটো এগৰাকী ব্যক্তিৰ দুৰ্লভ গুণ। সৃষ্টিশীল মানসিকতা। ভাৰতীয় আদৰ্শত স্বহিতস্য ইতি সাহিত্য বুলি কোৱা হয়, অৰ্থাৎ উদ্দেশ্যবিহীন হিত সাধনৰ আদৰ্শবিহীন সাহিত্যক পতান অথবা ফলবিহীন বৃক্ষৰ সৈতে তুলনা কৰা হয়। বিভিন্ন প্ৰকাৰে সমাজৰ হিত সাধন কৰিব পাৰি, তাৰ ভিতৰত সাহিত্য ৰচনা অন্যতম। বেছিভাগ লেখকে আকৌ যশ খ্যাতি লাভৰ উদ্দেশ্যক আগত ৰাখি সাহিত্য ৰচনা কৰে। তেনে সাহিত্যৰ মূল্য হয়তো নিম্ন পৰ্যায়ৰ হ'ব পাৰে, কিন্তু হিতাৰ্থে ৰচনা কৰা সাহিত্যৰ মূল্য থাকে। প্ৰতিগৰাকী ব্যক্তিয়ে জীৱনটোক কেনেদৰে সুন্দৰ অথবা অধিক উন্নত কৰিব পাৰে তাৰেই অনুশীলন সাহিত্যৰ মাজেৰে প্ৰকাশ পায়। সাহিত্যিকে সাহিত্যৰ মাজেৰে এই জ্ঞানৰ বিতৰণ কৰে। জ্ঞান স্পৃহা। জীৱন সীমিত, কিন্তু জ্ঞান অসীম। সৃজনীমূলক সাহিত্যৰ সৃষ্টিত জ্ঞানৰ চৰ্চাই সোণত সুৱগা চৰায়।
সৃষ্টিশীল সাহিত্যত মানুহৰ আৱেগিক জীৱনৰ প্ৰাধান্য সৰ্বাধিক যদিও অকল আৱেগ সৰ্বস্ব সাহিত্য উৎকৃষ্ট মানৰ নহয়। সেই লেখা জ্ঞান সমৃদ্ধ হ'ব লাগে। ইয়াৰ বাবে লেখকগৰাকীয়ে জীৱন জগত সম্পৰ্কে বিভিন্ন জ্ঞান আহৰণ কৰা প্ৰয়োজন আৰু তাৰ বাবে লেখকগৰাকীয়ে বিভিন্ন গ্ৰন্থ অধ্যয়ন অথবা বিভিন্ন উৎসৰ পৰা জ্ঞান আহৰণ কৰা প্ৰয়োজন। যেতিয়া ব্যক্তিগৰাকীৰ মানসিকতাৰ স্তৰ উন্নত হয় তেতিয়া জ্ঞান স্পৃহা বৃদ্ধি হয়। ভাষাগত দক্ষতা লেখকৰ মনৰ ভাৱ অৰ্থ আদিৰ সঠিক প্ৰকাশ হ'বলৈ শব্দৰ ভাষা জ্ঞানৰ গভীৰতা থকা অতি প্ৰয়োজন। ইয়াৰ অভাৱত লেখকে উপযুক্তভাৱে মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰে। তাৰ বাবে ব্যক্তিগৰাকীৰ প্ৰয়োজন হয় অধ্যয়ন আৰু অনুশীলন। অকল কল্পনা কৰিলেই নহয়, কল্পনাক বাস্তৱত ৰূপ দিবলৈ আৰু লিখিত সাহিত্যৰ মান উন্নত কৰিবলৈ প্ৰচুৰ অনুশীলনৰ প্ৰয়োজন। শ্ৰেষ্ঠ লেখকসকলে সৃষ্টি কৰা সাহিত্য কৰ্মটি যেতিয়ালৈকে উৎকৃষ্ট মানৰ নহয় তেতিয়ালৈকে পৰিমাৰ্জন প্ৰক্ৰিয়া চলাই থাকে। বিশ্ববিখ্যাত গল্পকাৰ মোপাছাই দ্য নেকলেছ গল্পটি হেনো 28 বাৰ পৰিমাৰ্জন কৰিছিল। পক্ষপাতহীনতা অথবা ন্যায়পৰণতা সৃষ্টিশীল লেখকৰ অন্যতম যোগ্যতা। লেখক সকলো প্ৰকাৰৰ অন্ধবিশ্বাস, কুসংস্কাৰ, দুৰ্বলতা, নিৰ্দিষ্ট ৰাজনৈতিক ধৰ্মীয় গোড়ামী, প্ৰতিশোধ পৰায়ণতা, পক্ষপাত, দুষ্টতা আদিৰ ঊৰ্ধত থাকিব লাগিব। তীক্ষ্ণ বিচাৰ বিবেচনাৰে মানুহৰ সমাজৰ বাবে কি উপযোগী কি অনুপযোগী তাক নিৰ্ধাৰণ কৰাৰ ক্ষমতা অৰ্জন কৰিব লাগিব। সেইকাৰণে কোৱা হয় প্ৰকৃত লেখক শিল্পীৰ কোনো জাত নাই, কোনো ভৌগোলিক দেশ নাই। মৌলিকতাৰ অৰ্থ হৈছে আন কোনো লেখকৰ অন্ধ অনুকৰণ নকৰি নিজস্ব দৃষ্টিভংগীৰে সাহিত্য ৰচনা কৰা। মানৱ জীৱনৰ একোটা বিষয়বস্তুক লৈ কেতিয়াবা 2-3 গৰাকী লেখকে সাহিত্য সৃষ্টি কৰিব পাৰে, কিন্তু তাৰ মাজতো লেখকগৰাকীৰ নিজস্ব দৃষ্টিভংগী প্ৰকাশ পাব লাগে। পৰ্যবেক্ষণ শক্তি লেখকগৰাকীৰ পৰ্যবেক্ষণ শক্তিৰ তীক্ষ্ণতাই লেখনিৰ মান উন্নত কৰে। সমাজ আৰু প্ৰকৃতিৰ চৌপাশে ঘটি থকা ঘটনাবোৰ পৰিৱৰ্তনবোৰ কোন দিশে গতি কৰিছে তাক সঠিকভাৱে অনুধাৱন কৰিব পৰা দক্ষতাই সাহিত্যৰ মান বৃদ্ধি কৰে। আন কথাত ক'বলৈ হ'লে লেখক মানৱ জীৱন, প্ৰকৃতি ৰাজ্য আদিৰ প্ৰতি সদা সচেতন হোৱা প্ৰয়োজন। কল্যাণময়তা এই সৃষ্টিৰ উদ্দেশ্য হৈছে আনন্দময়তা আৰু কল্যাণময়তা। পৃথিৱীৰ প্ৰতিজন মানুহৰ বৈশিষ্ট্য, জীৱন ধাৰণৰ মান আদি বেলেগ বেলেগ হ'ব পাৰে, কিন্তু প্ৰত্যেকেই জীৱনত আনন্দ আৰু কল্যাণ বিচাৰে। মানুহৰ প্ৰতিটো কাৰ্যৰ মাজত এই দুয়োটা উদ্দেশ্য নিহিত থাকে। সৃজনীমূলক সাহিত্য ইয়াৰ ব্যতিক্ৰম নহয়। মানুহৰ অজ্ঞতাৰ কাৰণে জীৱনৰ কোনবোৰ বিষয়ৰ পৰা সুখ আনন্দ গ্ৰহণ কৰিব লাগে সেই কথা নজনাৰ বাবে দুখ কষ্ট অনুভৱ কৰে। সাহিত্যৰ উদ্দেশ্য অকল বিনোদন নহয়, মানুহক নিৰ্মল আনন্দ আৰু কল্যাণৰ সন্ধান দিয়াটো হ'ব লাগে। তেতিয়াহে সাহিত্যৰ সাৰ্থকতা আহে আৰু সি কালজয়ী হয়।